আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন সুধিছিলো যে আপোনাৰ পত্নী সঁচাকৈ তাৰ লগত জড়িত আছিল নেকি। আমি প্ৰশ্ন সুধিছিলো যে আপোনাৰ পত্নীয়ে সঁচাকৈ তাতে ফেশ্বন শ্ব' পাতিছিল নেকি। আপোনাৰ পত্নীয়ে জুবিনদাৰ মৃত্যুৰ পাছতো সেই শ্ব'টো কণ্টিনিউ কৰিছিল নেকি। এইটো সুধিছিলো। মোৰ ওপৰত কেছ দিলে। মইতো কেছ দিলে ভয় নকৰো, আপোনালোকে জানেই। মোৰ ওপৰত কেছ দিলে, কিন্তু আপোনালোকক মই এটা কথা সুধিব খোজো যে সেই বিষয়টো আমি এৰি দিলে নহ'ব। নমস্কাৰ বন্ধু বান্ধৱীসকল, অখিল গগৈ ডাঙৰীয়াই অনুৰোধ কৰিছে জুবিনদাৰ ন্যায়ৰ বাবে মুখ্যমন্ত্ৰীলৈ। হয়, ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিনদাৰ ন্যায় দিব পাৰিবনে না নোৱাৰে। যদি নোৱাৰে, এইটো জুবিনদাৰ অনুৰাগী হ'ব নোৱাৰে। অনুৰোধ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ। আপোনালোকে ক্লিপত দেখিছা, আৰু এই ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই ল'ব, নহ'লে আপোনালোকে বুজি নাপাব যে ভিডিঅ'ত আমাৰ অখিল গগৈ ডাঙৰীয়াই কি কথা ক'লে। চাই ল'ব। জুবিনদাই ৰাজনীতি কেতিয়াও ভাল পোৱা নাছিলে, ঠিক আছে। আপোনালোকে সকলোৱে গম পোৱা। আৰু এটা ফিল্মত বা কঞ্চনজংঘা নাই এটা ফিল্ম আছিলে জুবিনদাই বনোৱা, বা মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই বুলি কোৱা এটা কথা আছে। ঠিক তেনেদৰে আমি বা হিন্দু নহয় বা মুছলিম নহয়, আমি একেলগে সকলোৱে মিলিজুলিকৈ মানে আমাৰ জুবিনদাৰ কাৰণে ন্যায় বিচাৰি আছে। মুছলিমেই হওক, হিন্দুৱেই হওক, সকলো জাতিলৈ আমি জুবিনদাৰ ন্যায় বিচাৰি আছে, ঠিক আছে। সকলোৱে জানে এতিয়া আমি ন্যায়ৰ বাবে কিমান ৰখি থাকিব লাগিব। আমাৰ গৰিমা বৌ কি কৈ আছে ফেচবুকলৈ, ইমান যে দুখৰ কিবা এটা লিখি আছে, মানে কিমান ৰখিম, কিমান ৱেইট কৰিম। অনুৰাগীসকলে আমি থাকিব নোৱাৰোঁ। নেপালৰ দৰে অসমত হাই কাইজা হৈ যাব যদি জুবিনদাৰ ন্যায় নাপাওঁ। ঠিক তেনেদৰে কথা আমাৰ সকলো ৰাইজৰ সকল বা অনুৰাগীসকলে আমি চিঞৰি আছোঁ। ঠিক তেনেদৰে আমি বিচাৰি আছোঁ জুবিনদাৰ ন্যায়ৰ বাবে। আমি কোনো চাইলেণ্ট হৈ নাথাকিব। যদি আমি চাইলেণ্ট হৈ থাকিলেহেঁতেন, আমি ঠিক তেনেদৰে হয়তোকাৰীক চেমকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মালৈ আমি জেলত পঠোৱাব নোৱাৰিলোহেঁতেন চাগে। আমি এনেকুৱা ভাবি আছোঁ যে কৰিছে, আমি কৰা নাই বুলি আমি ক'ব নোৱাৰিম। বিজেপি চৰকাৰে বা আমি মামালে আমি ধন্যবাদ জনাইছোঁ, কিয়নো চেমকানু আৰু সিদ্ধাৰ্থ শৰ্মা 5 গৰাকীক জেললৈ ভৰাই থ'লে বা গ্ৰেপ্তাৰ কৰিলে, ঠিক আছে। তেনেদৰে আমি বিচাৰিছোঁ যে হত্যাকাৰীক অতি সোনকালে শাস্তি দিবলৈ লাগে। আমি সেইটো বিচাৰিছোঁ। যেনেকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, তেনেদৰে হত্যাকাৰীক কি কৰিব লাগে, চেমকানু সিদ্ধাৰ্থক এটা শাস্তি দিবলৈ লাগে। হয়নে নহয় গাইজ, আপোনালোকে কমেণ্ট কৰি জনাব। মই বেছি নকওঁ বাৰু, আপোনালোকে অখিল গগৈ ডাঙৰীয়াই কি কথা ক'লে আপোনালোকে প্ৰথমবাৰে চাই ল'ব। আৰু যদি চেনেলত নতুনবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, 100% শ্বেয়াৰ কৰি দিব দেই ভিডিঅ'টো, যাতে আমি জুবিনদাৰ ন্যায় সোনকালে পাওঁ। সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু লাইক এটা মাৰি কমেণ্ট এটা লিখি দিব, জাষ্টিছ ফৰ জুবিন গাৰ্গ। ঠিক আছে, চাই ল'ব। আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন সুধিছিলো যে আপোনাৰ পত্নী সঁচাকৈ তাৰ লগত জড়িত আছিল নেকি। আমি প্ৰশ্ন সুধিছিলো যে আপোনাৰ পত্নীয়ে সঁচাকৈ তাতে ফেশ্বন শ্ব' পাতিছিল নেকি। আপোনাৰ পত্নীয়ে জুবিনদাৰ মৃত্যুৰ পাছতো সেই শ্ব'টো কণ্টিনিউ কৰিছিল নেকি। এইটো সুধিছিলো। মোৰ ওপৰত কেছ দিলে। মইতো কেছ দিলে ভয় নকৰো, আপোনালোকে জানেই। মোৰ ওপৰত কেছ দিলে, কিন্তু আপোনালোকক মই এটা কথা সুধিব খোজো যে সেই বিষয়টো আমি এৰি দিলে নহ'ব। মই প্ৰথমতে 3টা দিশৰ কথা ক'লো দেই। আপোনালোকে মনত ৰাখি যাব যে তদন্তৰ গতিটো যে একপক্ষ হৈছে, তাৰ কাৰণে 3টা দিশ ক'লো। নম্বৰ 1, এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীক মূল তদন্তৰ মাজলৈ অনা নাই। এইটো বঢ়িয়াকৈ হিমন্ত বিশ্ব শৰ্মাই তাৰ পৰা স্কিপ কৰি দিছে। 2, গোটেই তদন্তত ছিংগাপুৰৰ যিসকল নিবাসী, ছিংগাপুৰৰ নিবাসীসকলক এতিয়ালৈকে গ্ৰেপ্তাৰ নকৰিলে। যি কাৰণত বাকীকেইজনক গ্ৰেপ্তাৰ কৰিলে, এওঁলোকক কিন্তু গ্ৰেপ্তাৰ নকৰিলে। 3, অসমৰ মুখ্যমন্ত্ৰী পত্নী শ্ৰীযুতা ৰিণিকী ভূঞা শৰ্মা মহাশয়া, তেখেত এই ফেষ্টিভেলৰ লগত জড়িত বুলি এটা বাতৰি ওলাইছিলে। মইতো ভালকৈ নাজানো, মই সেইকাৰণে মুখ্যমন্ত্ৰীক প্ৰশ্ন সুধিছিলোঁ, সেইটো হয় নে নহয়।
মোক বন্ধ কৰিবৰ কাৰণে কোৰ্টত কেছ এটা দিছিলে মইতো কেছ ফলে ভয় নকৰোঁ আপোনালোকক কৈছোৱে কিন্তু মুখ্যমন্ত্ৰীৰ পৰা এতিয়ালৈকে সঠিক সিদ্ধান্ত নাপালোঁ গ'ল এই তিনিটা বিষয় গ'ল এতিয়া তদন্তৰ মূল কথাকেইটা মই আপোনালোকৰ সন্মুখত ক'ব খুজিছোঁ মই কিয় কৈ আছোঁ যে এই তদন্ত কেতিয়াও জুবিন দাক ন্যায় দিব নোৱাৰে মই কি ক'লোঁ আপোনালোকে আকৌ এবাৰ শুনক মই কৈছোঁ যে বৰ্তমান SITৰ নেতৃত্বত যিটো তদন্ত চলি আছে এই তদন্তই কোনোপধ্যেই জুবিনদাৰ পৰিয়াল আৰু অসমবাসীক কেতিয়াও ন্যায় দিব নোৱাৰে মই দৃঢ়তাৰে কৈছোঁ দেই আপোনালোকে লক্ষ্য কৰিব কথাটো মই দৃঢ়তাৰে কৈছোঁ যে বৰ্তমানৰ যিটো তদন্ত চলি আছে এই তদন্তত প্ৰকৃত ন্যায় পোৱাটো অসম্ভৱ কিয় কৈছোঁ এই কথাটো আপোনালোকে বুজি লোৱা দৰকাৰ আৰু সেইমতে আমি সকলোৱে সেইমতে আমি প্ৰতিক্ৰিয়া কৰাটো ৰিয়েক্ট কৰাটো প্ৰয়োজন এই তদন্ত কিয় যথাযোগ্য তদন্ত নহয় মই আপোনালোকক জনাব খোজোঁ যে যদিহে বিদেশত এটা ঘটনা ঘটে মা কিবা দিগদাৰ পাইছে নেকি মা মোৰ কাষতে মা আছে মানে মা গাটো খুব বেয়া সেইকাৰণে মই মাৰ ওচৰতে থাকি কথাখিনি কৈ থাকিবলগীয়া হৈছে সেইকাৰণে মা দিগদাৰ পাইছে নেকি এবাৰ নাই পোৱা মা কিবা দিগদাৰ পালে আপুনি শুনি থাকক না কথাকেইটা মা বুজি পাইছে নাই আমাৰ মাও আকৌ একদম সাংঘাতিক ধৰণে এনেকুৱা সামাজিক কথাবিলাকত সাংঘাতিক ধৰণৰ আকৌ আকৌ দেই মানে সচেতন মানুহ আকৌ মাও এনেকুৱা বৰ কোম্পানী মাছ নহয় মায়েও বুজি পায় এইবিলাক কথা মা বুজি পায়নে নাই এতিয়া মই কৈ আছিলোঁ কি এই তদন্ত কিয় এটা যথাযোগ্য তদন্ত নহয় যথাযোগ্য তদন্ত নহয় বুলি কোৱাৰ মোৰ কাৰণটো কি যিটো ঘটনা ঘটিছে সেই ঘটনাটো ঘটিছে বিদেশত যেতিয়া এটা ঘটনা ঘটে তেতিয়াহ'লে তাৰ তদন্ত আৰু তাৰ বিচাৰৰ কাৰণে প্ৰথমতে BNSS ভাৰতীয় নাগৰিক ন্যায় সংহিতা 2023 অনুসৰি প্ৰথম কামটো হ'ব লাগে যে ভাৰত চৰকাৰৰ পৰা প্ৰিভিয়াছ চেংচন তদন্তকাৰী সংস্থাই ল'ব লাগে আমি জনামতে এতিয়ালৈকে ভাৰত চৰকাৰৰ পৰা তেনেকুৱা প্ৰিভিয়াছ চেংচন লোৱা হোৱা নাই ঠিক আছে সময়ও থাকিব বিচাৰ কৰিবলৈ হয়তো ষ্টাৰ্ট কৰাৰ সময়খিনিত লৈ ল'ব পাৰে এনেকুৱা ধৰণৰ হ'ব পাৰে কিন্তু মই ভাবোঁ যে এতিয়াই লোৱাৰ দৰকাৰ আছিলে তেতিয়াহে গভৰ্ণমেণ্টে গোটেই কথাখিনি গম পাই থাকিলেহেঁতেন আৰু গভৰ্ণমেণ্ট কনচাৰ্ণ হ'লহেঁতেন ডিফাইন কৰি দিছোঁ মই কৈ দিছোঁ মই সংজ্ঞাবদ্ধ কৰি দিছোঁ আপোনালোকে লক্ষ্য কৰিছেনে নাই নাজানো বেলেগে কি কৈছে মই নাজানো কিন্তু মই একদম ডিফাইন কৰি দিছোঁ মই সংজ্ঞাবদ্ধ কৰি দিছোঁ যে জুবিন গাৰ্গৰ ন্যায় মানে হ'ল কি জুবিন গাৰ্গৰ ন্যায় মানে হ'ল যে জুবিন গাৰ্গক যদি হত্যা কৰিছে এইটো যদি এনকুৱাৰীত প্ৰমাণিত হয় তেতিয়াহ'লে হত্যাকাৰীসকলক ভাৰতৰ নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত 103 নম্বৰ ধাৰাৰ অধীনত তেওঁলোকক ফাঁচি দিব লাগে আৰু যদি জুবিন গাৰ্গক হত্যা কৰা নাই তেওঁক যদি মৃত্যুৰ পিনে ঠেলি দিয়া হ'ল এইটো যদি তদন্তত ওলায় তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড দিব লাগিব আপোনাৰ এইটোৱে হ'ল জুবিন গাৰ্গৰ প্ৰতি প্ৰকৃত ন্যায় তেতিয়াহ'লে ন্যায় মানে কি BNSS 2023 সেকশ্যন 103 অধীনত হয় ফাঁচী কাঠত লমাব লাগে মৃত্যুদণ্ড দিব লাগে নহ'লে 105 অধীনত কি কৰিব লাগে 105 অধীনত জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে ঠেলি দিয়া সকলক কি কৰিব লাগে যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে এতিয়া যদি সঁচাকৈ তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে যদিহে তেওঁলোকক মৃত্যুদণ্ডৰ কাৰণে ব্যৱস্থা কৰিব লাগে তেতিয়াহ'লে কি কৰিব লাগিব এটা সঠিক তদন্ত কৰিব লাগিব সঠিকভাৱে এভিডেন্সবিলাক তথ্য প্ৰমাণবিলাক উলিয়াই নিব লাগিব সঠিকভাৱে ষ্টেটমেণ্টবিলাক ল'ব লাগিব আৰু সঠিকভাৱে ডকুমেণ্টছবিলাক
CCTV ফুটেজৰ পৰা আৰম্ভ কৰি সকলো ডকুমেণ্টছবিলাক উলিয়াই আনিব পাৰিব লাগিব হেতু কেনেকৈ কৰিব পাৰিব হেতু কৰিবৰ কাৰণে ভাৰতৰ BNSS 2023 কেইটামান ধাৰা আছে এক নম্বৰ এটো কৰিবৰ কাৰণে ভাৰত চৰকাৰৰ অনুমতি আগতীয়া অনুমতি লৈ এই কেছটো চলাব লাগিব তাৰ কাৰণে সেকশন 208 আছে সেকশন 112 লিখি থোৱা আছে যে যদিহে বিদেশত ক'ৰবাত তদন্ত কৰিব লাগে বিদেশত তদন্ত কৰিবলৈ হ'লে কি কৰিব লাগিব লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব লাগিব বিদেশখনলৈ সেই দেশখনলৈ কিন্তু সেই লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব লাগিব কাৰ জৰিয়তে কোৰ্টৰ জৰিয়তে যদি কোৰ্টৰ জৰিয়তে নপঠিয়াই অকল আমাৰ CID বা আমাৰ SIT যায় তেতিয়া হলে কি হ'ব যেতিয়া কোৰ্টৰ কেছটো যেতিয়া আৰ্গুমেন্ট হ'ব আৰ্গুমেন্টৰ সময়ত সেই যিবিলাক তথ্য প্ৰমাণ আনিব সেই তথ্য প্ৰমাণবিলাক কেতিয়াও গ্ৰাহ্য নহব কেলে কাৰণ আইনসন্মতভাৱে সেই তথ্য প্ৰমাণবিলাক অনাটো নবজাব তৃতীয়তে আপোনালোকে সকলোৱে জানে যে যদিহে বিদেশত এই ঘটনাটো ঘটিছে সেই বিদেশত ঘটিবলৈ হলে তাত সিংগাপুৰৰ কিছুমান নাগৰিক জড়িত হৈ আছে যেনেকৈ জাহাজখনৰ কেপ্টেইনজন উদাহৰণ এটা দিছো সেই জাহাজখনৰ কেপ্টেইনজনক ধৰি আনিবৰ কাৰণে বা মাতি আনিবৰ কাৰণে ভাৰতৰ BNSSৰ কোন সেকশনত লিখি থোৱা আছে সেকশন 114 কৈছে যে বিদেশৰ পৰা কোনো এজন অভিযুক্তক আনিবৰ কাৰণে ন্যায়ালয়ৰ জৰিয়তে সেই দেশলৈ নটিচ পঠিয়াব লাগিব বা লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব লাগিব আৰু ন্যায়ালয়ৰ জৰিয়তে পঠোৱা ৰিকুৱেষ্টৰ জৰিয়তে মানুহজনক ধৰি আনিলেহে হেতু আইনসন্মত হ'ব কিন্তু এতিয়ালৈকে তো সেইবিলাক কোনো ব্যৱস্থা কৰা নাই আৰু আটাইতকৈ ডাঙৰ কথা একদম আটাইতকৈ প্ৰত্যেকজন অসমীয়া মানুহে যি জুবিনৰ ন্যায় বিচাৰিছে প্ৰত্যেকজন মানুহে বুজি উঠা দৰকাৰ যিসকলে জুবিন গাৰ্গ ডাঙৰীয়া বা জুবিন দাৰ ন্যায় বিচাৰিছে তেওঁলোকে জানি লোৱা দৰকাৰ ভাৰতীয় আইন অনুসৰি কোনো এটা হত্যাকাণ্ড কোনো এটা মৃত্যুৰ ঘটনা যদি ন্যায় দিবলৈ হয় প্লেস অফ অকাৰেন্সত গৈ তদন্ত কৰিব লাগিব কিন্তু প্লেস অফ অকাৰেন্সলৈ যোৱাৰ নিয়ম আৰু প্লেস অফ অকাৰেন্সৰ পৰা তথ্য অনাৰ নিয়ম প্লেস অফ অকাৰেন্সত থকা মানুহবিলাকক বিদেশৰ পৰা মানুহ অনাৰ নিয়ম তাত ধুনীয়াকৈ ডিফাইন কৰি দিছে চৰকাৰে এইবিলাক একো নকৰাকে কেৱল আৰু কেৱল মানুহক দেখুৱাবৰ কাৰণে কিছুমান কাম কৰিছে যাৰ ফলস্বৰূপে মই আপোনালোকক স্পষ্টকৈ ক'ব পাৰোঁ যে জুবিন গাৰ্গে কেতিয়াও ন্যায় নাপায় জুবিন দাই ন্যায় নাপায় আমাৰ মৰমৰ জুবিন দাই কেতিয়াও ন্যায় নাপায় মই আপোনালোকক গ্যাৰান্টি দি দিছোঁ যে এই বিজেপি চৰকাৰে যিকেইজন অপৰাধী যিকেইজন অভিযুক্ত তেওঁলোকক কেৱল আৰু কেৱল ইলেকশ্যনৰ দিনটোলৈকে তেওঁলোকক জেল হাজতত জেলতো নহয় হাজতত ৰাখিব জুডিচিয়েল কাষ্টডিত ৰাখিব ন্যায়ালয়ৰ অধীনত ৰাখিব আৰু তাৰ পাছত যেতিয়াই হিয়াৰিং হ'বলৈ আৰম্ভ কৰিব তেতিয়াই তেওঁলোক ওলাই যাব আৰু তেওঁলোকক কেতিয়াও তেওঁলোকক জেলত ভৰাব নোৱাৰে কাৰণ তেওঁলোকে একুইটেল বা খালাস পোৱাটো খাটাং কাৰণ আইনসন্মতভাৱে এই তদন্ত আগবঢ়া নাই সেইকাৰণে আমি বাৰম্বাৰ কৈ আছো যে আমাক জুবিনদাৰ ন্যায় লাগিব